আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ মানুহে মানুহৰ বাবে দিনক দিনে বৃদ্ধি হোৱাৰ বাবে চৰকাৰৰ সম্পূৰ্ণ নিৰ্দেশ নীতি নিয়ম মানি দক্ষিণ কামৰূপৰ ৰাজাপুখুৰীৰ মাধুৰ্য সংগীত বিদ্যালয়ত অধ্যক্ষা মীনাক্ষী দেৱীৰ নেতৃত্বত ডক্টৰ হাজৰিকা দেৱৰ উপাজা দিনটো পালন কৰা হয়। উক্ত অনুষ্ঠানটো পৰিচালনা কৰে সন্মিলনৰ সাধাৰণ সম্পাদিকা অনুৰূপা ডেকা ৰজা, সহ সম্পাদক জিতুমণি দাস, লগতে নাট্যকৰ্মী পংকজ কুমাৰ, লিখক আদিত্য কুমাৰ আৰু ৰাজাপুখুৰী ৰাইজ উপস্থিত থাকে। আৰু লগতে নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন আছু নেতা তথা দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, নাট্যকৰ্মী জুৰি দাস বৰাকে ধৰি প্ৰাক্তন আছু কৰ্মী সচেতন মঞ্চৰ আহ্বায়ক ধৰ্মেন্দ্ৰ কলিতাও উপস্থিত থাকে। আৰু ইৰাইজন আতিষ্ঠজনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত নাটক জনাৰচন নাটকৰ ৰচনা আৰু পৰিচালনা অনুৰূপা ডেকা ৰজাৰ নাট পৰিৱেশন কৰে। নিউজ ডেস্ক জাগৰণ লাইভ 24/7। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সন্মিলিত গণসাংস্কৃতিক মঞ্চ অসমে যিখন আমাৰ ইয়াৰে ৰাজাপুখুৰীৰ সংগীত মাধুৰ্য সংগীত বিদ্যালয়ৰ উদ্যোগত আজি চোতাল নাটকৰ লগতে ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিনত এটি গীতে মাতে আমাৰ অনুষ্ঠান এটি আমি আয়োজন কৰিছিলোঁ। আৰু এই আয়োজন কৰাত আমাক সহায় সহযোগিতা কৰিছে এই গাঁৱৰে আমাৰ নাট্যকৰ্মী এগৰাকী পংকজ কুমাৰ আৰু মীনাক্ষী শৰ্মা, তেখেতেও সহযোগিতা কৰিছে। আৰু আমি আচলতে গণসাংস্কৃতিক মঞ্চৰ উদ্দেশ্যটোৱে হৈছে যে গণ মানে মানুহ, গতিকে আমি মানুহৰ মাজলৈ আহিছোঁ, আমি মানুহৰ মাজত থাকি আমি সাংস্কৃতিক কাম কাজ আমি চলাই লৈ যাব খুজিছোঁ। আৰু তাৰ লগতে আমাৰ যিটো সাংস্কৃতিক উত্তৰণ, এই উত্তৰণ যাতে আমি ঘটাব পাৰোঁ সমাজত, আমাৰ যাতে উঠি অহা নৱপ্ৰজন্মক আমি এই আমাৰ অসমীয়া কলা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিব পাৰোঁ আৰু আন্তৰিকতাৰে যাতে তেওঁলোকে সেইটো গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমি এয়া এক প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাৰ ফলশ্ৰুতিত আমি এতিয়াৰ পৰা আমি এটা উদ্যোগ হাতত লৈছোঁ যে আমি চোতালে চোতালে নাটক কৰিম আৰু নাটকৰ যি বাৰ্তা, সেই বাৰ্তা আমি ৰাইজৰ মাজলৈ ঠেলি দিম। আৰু সেই উদ্দেশ্যৰে আজি আমি আহি ৰাজাপুখুৰী গাঁৱত উপস্থিত হৈছোঁহি। আজিৰ অনুষ্ঠানৰ মূল কথা এইখিনিয়ে। হয়, যিহেতুকে আনলক পৰ্যায় চলি আছে, এতিয়াও চৰকাৰৰ সিদ্ধান্ত মৰ্মে 100জনৰ ওপৰত অধিক লোক গোট খাব নোৱাৰে বুলি কৈছে। তেনে সম্পৰ্কত আপুনি এই অনুষ্ঠানটো যিহেতুকে আয়োজন কৰিছে, এই সম্পৰ্কত কি কয় আপুনি? আমি আচলতে 100জনতকৈ অধিক লোক নাইও ইয়াতে। আমি এইটো কথা আগতেই আমি প্ৰট'কল যিটো দিছে চৰকাৰে, সেই প্ৰট'কলটো আমি ভংগ কৰা নাই। আৰু চৰকাৰৰ প্ৰট'কল মতে আমি ইয়াত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি মাস্ক পৰিধান কৰিব দিছোঁ। আৰু যিহেতু নাটক কৰাৰ সময়ছোৱাত মাস্ক পৰিধান কৰিব নোৱাৰে, গতিকে সেই সময়খিনিত তেওঁলোকে মাস্ক পিন্ধা নাই, কিন্তু বাকী সময়ছোৱাত আমি সকলোৱে এটা ডিষ্টেঞ্চ মেইনটেইন কৰি আমি এই অনুষ্ঠানটো কৰিছোঁ। আৰু ইয়াত আমাৰ যিমানখিনি আমাৰ হ'ব লাগে মানুহ, প্ৰায় সিমানখিনি হৈছে, তাতকৈ কমহে হৈছে বৰঞ্চ। গতিকে আমি চৰকাৰৰ নীতি নিৰ্দেশনা সন্মান সহকাৰে পালন কৰিছোঁ। ধন্যবাদ।